হেল্ল' গাইজ 15,000 গৰাকী মহিলা আছিল এটা আন্দোলনত আৰু যাৰ কাৰণে আজি আমি গোটেই বিশ্বজুৰি ইণ্টাৰনেশ্যনেল ওমেন্স ডে পালন কৰোঁ আৰু এই 15,000 গৰাকী মহিলা কি কাম কৰিছিল যাৰ কাৰণে আজি আমি বিশ্বজুৰি মানে ইণ্টাৰনেশ্যনেল ওমেন্স ডেটো পালন কৰোঁ। তো সেইটো কথা আপোনালোকে জানিব ইচ্ছা নাযায় নেকি? নিশ্চয় যায়। যদি যায় তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাওক। তাত আপোনালোকে গম পাই যাব যে এই 15,000 গৰাকী মানে মহিলাই কি কাম কৰিছিল যাৰ বাবে আমি তাৰমানে এতিয়া এই ওমেন্স ডে ইণ্টাৰনেশ্যনেল ওমেন্স ডেটো আমি সকলোৱে পালন কৰোঁ। তো বলক এতিয়া কওঁ এই তাৰমানে 15,000 গৰাকী মহিলাই কি কাম কৰিছিল যাৰ বাবে আমি এই ইণ্টাৰনেশ্যনেল ওমেন্স ডেটো পালন কৰোঁ। তাৰমানে তো ফাৰ্ষ্ট অফ অল তাৰমানে কি হ'ল যে 1908 চনমানত তাৰমানে কি মহিলাসকলে বহুত তাৰমানে প্ৰব্লেম ফেচ কৰিব লগা হৈছিল য'ত তেওঁলোকে তাৰমানে ভোট দিব পৰা নাছিল। ফাৰ্ষ্ট কথাটো হ'ল তেওঁলোকে ভোট দিব পৰা নাছিল আৰু ছেকেণ্ড কথাটো হ'ল যে তেওঁলোকে তাৰমানে যোনবিলাক মহিলাই গভাৰ্ণমেণ্ট অফিচত কাম কৰিছিল তেওঁলোকে তাৰমানে কম পইচাত বেছি কাম কৰিব লগা হৈছিল। চ' তাৰ কাৰণে তাৰমানে তেওঁলোকে এটা আন্দোলন কৰিব তাৰমানে থিৰাং কৰিলে। 15,000 মহিলাই একেলগে এটা আন্দোলন কৰিব তাৰমানে চেষ্টা কৰিলে নিউয়ৰ্ক চিটিত। আৰু তাৰ এবছৰ পিছত 1910 চনত মহিলাসকলে এখন ইণ্টাৰনেশ্যনেল কনফাৰেন্স বহাই তাৰমানে মহিলাসকলে এখন মিটিং পাতিলে আৰু সেই মিটিংখন হৈছিল কেপেনহেগেন চহৰত, যিখন এতিয়া ডেনমাৰ্কৰ কেপিটেল বুলি কোৱা হয়। আৰু তাতে তাৰমানে সেই ইণ্টাৰনেশ্যনেল কনফাৰেন্সখন বহোৱা হ'ল যে এনেকুৱা তাৰমানে ওমেন্স ডে এটা পালন কৰিব লাগে বা তেওঁলোকৰ যিবিলাক তাৰমানে প্ৰয়োজনীয়তা থাকে তাৰমানে মাং সেইবিলাক তাৰমানে পূৰণ কৰিব লাগে। আৰু সেই মিটিংখনতে তাৰমানে এগৰাকী লিডাৰ আছিল, তেওঁৰ নাম আছিল ক্লেৰা জেটকিন বুলি। তেওঁ তাৰমানে এটা প্ৰস্তাৱ আগবঢ়ালে যে এনেকৈ তাৰমানে আমি এদিন তাৰমানে ওমেন্স ডে পালন কৰিম যাৰ জৰিয়তে তাৰমানে আমাৰ প্ৰস্তাৱবোৰ তাৰমানে পূৰণ কৰে বা তেওঁলোকে যাতে সন্মান দিয়ে। কাৰণ তেতিয়া টাইমত তাৰমানে মহিলাবিলাকক ইমান এটা সন্মান দিয়া নহৈছিল তাৰমানে, আৰু তেওঁলোকে যিমান কষ্ট কৰিছিল সেইটো তাৰমানে বস্তুটো বা পইচাৰ ক্ষেত্ৰতে হওক তেওঁলোকক তাৰমানে অফিচত সিমান মাননি দিয়া নাছিল যিমান তেওঁলোকে কাম কৰে। তো সেইকাৰণে তেওঁলোকৰ সেই মাংবিলাক তাৰমানে পূৰণ কৰিবৰ বাবে তেওঁলোকে সেই মিটিংখনত তাৰমানে এটা সিদ্ধান্ত ল'লে যে এনেকৈ আমি যিকোনো এটা ডেটত ওমেন্স ডে পালন কৰিম। চ' তেতিয়ালৈকে কিন্তু ওমেন্স ডেৰ তাৰমানে ডেটটো যে আজি আমি 8 মাৰ্চত পালন কৰোঁ, কিন্তু তেতিয়ালৈ সেইটো ফিক্স হোৱা নাছিল যে কেতিয়া আমি পালন কৰিম। তো তাৰপিছত কি হ'ল মানে 1911 চনত জাৰ্মানী, ডেনমাৰ্ক আৰু ছুইজাৰলেণ্ড এই কেইখন দেশেৰে মানে অষ্ট্ৰিয়া এই 4খন দেশেৰে মানে 1911 চনৰ 19 মাৰ্চত তেওঁলোকে তাৰমানে ওমেন্স ডেটো ভালকৈ তাৰমানে পালন কৰিলে। আগতে তাৰমানে তাৰ আগত তাৰমানে ইমান ভালকৈ পতা হোৱা নাছিল, কিন্তু সেই 4খন দেশে 1911 চনৰ 19 মাৰ্চত তাৰমানে ধুনীয়াকৈ পালন কৰিলে। তো তাৰপিছত কি হ'ল, তেওঁলোকক দেখি ৰাছিয়াৰ মহিলাসকলে ভাবিলে যে এইকেইখন দেশে ধুনীয়াকৈ ওমেন্স ডেটো পালন কৰি আছে, তো আমি কিয় ৰখি থাকোঁ, আমিও পালন কৰোঁ নেকি? চ' ৰাছিয়াৰ মহিলাসকলে ভাবিলে যে তেওঁলোকে যিহেতু পাতি আছে তো আমিও পাতো। তো সেইকাৰণে তেওঁলোকে ভাবিলে 1913 আৰু 14 চনৰ মাজৰ সময়খিনিত তাৰমানে ৰাছিয়াৰ মহিলাসকলে ভাবিলে সেইকাৰণে যে আমিও পাতো, চবে পাতি আছে, তো এইকেইখন দেশে পাতি আছে ওমেন্স ডে, আমি কিয় পালন নকৰোঁ, তো আমিও পালন কৰোঁ। তো তেওঁলোকে ভাবিলে যে আমিও পালন কৰিম। তো সেইকাৰণে তেওঁলোকে 1914 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে তাৰমানে ওমেন্স ডেটো পালন কৰিলে। তো এইবিলাক দেখি তাৰমানে ৰাষ্ট্ৰসংঘই ভাবিলে যে বেলেগ দেশবিলাকে বেলেগ একদম ডেটত বেলেগকৈ পালন কৰি আছে ন তো ওমেন্স ডেটো। তো সেইকাৰণে ৰাষ্ট্ৰসংঘই ভাবিলে যে এটা ডেটে কৰি দিওঁ, কিন্তু গোটেই বিশ্বজুৰি তাৰমানে এই ওমেন্স ডেটো যাতে সকলোৱে পালন কৰে। তো সেইকাৰণে এটা স্পেচিফাইড ডেট দি দিওঁ ওমেন্সখিনিৰ বাবে, যে তেওঁলোকে এটা স্পেচিয়েল ডে হিচাপে তাৰমানে এইটো পালন কৰিব পাৰে যাতে। তো সেইকাৰণে কি কৰিলে ৰাষ্ট্ৰসংঘই প্ৰত্যেক বছৰে 8 মাৰ্চত আমি তাৰমানে এই ইণ্টাৰনেশ্যনেল ওমেন্স ডেটো পালন কৰিম আৰু সকলোৱে তাৰমানে পালন কৰিব পাৰিব। আৰু সেই তেতিয়াৰ পৰা তাৰমানে এইটো প্ৰথা চলি আহি আছে যে আমি ইণ্টাৰনেশ্যনেল ওমেন্স ডেটো এনেকৈ 8 মাৰ্চত পালন কৰোঁ। আৰু এটা কথা, এই ইণ্টাৰনেশ্যনেল ওমেন্স ডেটোত তাৰমানে মহিলাসকলে এই আন্দোলন কৰিছিল ন, তেতিয়া তাৰমানে তেওঁলোকে যিকোনো কালাৰৰ কাপোৰ পিন্ধা নাছিল, তেওঁলোকে 3টা কালাৰৰ কাপোৰ পিন্ধিছিল। এটা হ'ল পাৰ্পল, আৰু এটা হ'ল গ্ৰীণ, আৰু এটা হ'ল হোৱাইট। পাৰ্পলটোৱে বুজায় জাষ্টিছ, গ্ৰীণটোৱে বুজায় হোপ, আৰু হোৱাইটটোৱে বুজায় তাৰমানে পিউৰিটি মানে বিশুদ্ধ। তো হোৱাইটটো পিন্ধিলে তাৰমানে বিশুদ্ধ লাগে ন। আৰু এনেকৈ তাৰমানে তেওঁলোকে এনেকুৱা গ্ৰীণ, হোৱাইট আৰু পাৰ্পল কালাৰৰ কাপোৰ পিন্ধি তেওঁলোকে তাৰমানে এই আন্দোলনটো কৰিছিল। আৰু এনেকৈ ওমেন্স ডেটোৰ তাৰমানে
ষ্টাৰ্টিং হ'ল আৰু এতিয়ালৈকে বৰ্তমানলৈকে চলি আহি আছে। তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে তাৰমানে ক'ব ট্ৰাই কৰিলোঁ যে উমেন্স ডে'টোৰ তাৰমানে হিষ্টৰীটো মই ক'ব ট্ৰাই কৰিলোঁ। তো আপোনালোকে যদি গম নাপায় তেনেহ'লে নিশ্চয় ভাল লাগিছে চাগে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আপোনালোকক 8 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে এনেকৈ যাতে আগবাঢ়ি যাওক। মহিলাসকলে আজি বহুত উন্নতি কৰিছে, পুৰুষৰ সমানে তাৰমানে আগবাঢ়ি যাই আছে। তো আজিৰ ভিতৰত এইখিনিয়ে আছিল, মই তাৰমানে হিষ্টৰীটো ক'ব ট্ৰাই কৰিলোঁ। তো লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন টাটা, বাই বাই।